বেঙেনাৰে মাছৰ পেটু ভাজি কোনে কোনে খাইছে বাৰু? আজি মই এয়া বনাবলৈ লৈছোঁ। তাৰ বাবে এতিয়া মই অলপমান মাছৰ পেটু লৈ লৈছোঁ। লগতে মই ইয়াত দীঘল বেঙেনা দুটা লৈ লৈছোঁ আৰু মই বেঙেনাখিনি এনেকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ। লগতে মই এটা পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ আৰু আপোনালোকে বেঙেনাখিনিৰ পৰা বাকলি আঁতৰাই ল'ব পাৰিব। মই আকৌ আঁতৰাই লোৱা নাই। এতিয়া মই তেলতে ইয়াত পিঁয়াজখিনি দি ল'লোঁ আৰু পিঁয়াজখিনি অলপমান ভাজি মই মাছৰ পেটুখিনিও দি লৈছোঁ আৰু তাতে মই নিমখ আৰু হালধি জোখমতে দি সেইখিনি ভাজিয়ে ইয়াতে মই কাটি থোৱা বেঙেনাখিনিও দি ল'লোঁ আৰু এইখিনি এতিয়া বেঙেনাখিনিৰ লগত মই ইয়াত ভালকৈ মিক্স কৰি পেলাই ভাজি তাতে মই জিৰা পাউডাৰ অলপমান মিট মছলা ৰেড চিলি পাউডাৰ দি এইখিনি এতিয়া মই ইয়াত ভালকৈ ভাজি আছোঁ আৰু এতিয়া মই গেছটো একেবাৰে চিমত দি পেলাই ঢাকনাখন লগাই বেঙেনাখিনি মই ইয়াত ভাপতেই সিজিব দিম আৰু ইয়াত চাওকচোন বেঙেনাখিনি ইয়াত ভাপতেই সিজি গৈছে। এতিয়া মই হেতাপাত দি পেলাই ভালকৈ ইয়াত বেঙেনাখিনি ইয়াত ভাঙি দিছোঁ আৰু এয়া আজি আমাৰ মাছৰ পেটুৰ লগত ৰন্ধা বেঙেনাৰ ভাজি ৰেডি হৈ গ'ল আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। লগতে ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। বাই।